Hi everyone, welcome back to my another blog and good morning all of you. কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱাৰ পৰা মই ঘৰত কি কৰিম আপোনালোকে এই ভিডিঅ'টো দেখিবলৈ পাব। সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নেপাহৰিব। গাইজ আজি ভিডিঅ'টো মই ফুল গছেৰে ষ্টাৰ্ট কৰিলোঁ কাৰণ আজি যেতিয়া মই টোপনিৰ পৰা উঠিলোঁ উঠি দেখোঁ ইমান ধুনীয়াকৈ ফুল ফুলিছে গছত আৰু ইমান ভাল লাগিছে। সো মই সেইখিনি ৰেকৰ্ড কৰিলোঁ আৰু আপোনালোকক দেখুৱালোঁ কেনেকৈ লাগিছে কমেণ্টত জনাব। মোৰতো বহুত ভাল লাগিছে আৰু গাইজ একচুৱেলি মোৰ শাহুমা বহুত ভাল পায় ফুল আৰু আমি যেতিয়া পূজা কৰোঁ তেতিয়া ফুল বেছি লাগে আৰু শাহুমাই গছ লগাইছে সো ইমান ধুনীয়াকৈ ফুল ফুলিছে। যি কি নহওক ইমান দিন মই গোৱালপাৰাত আছিলোঁ আৰু এতিয়া ঘৰত আহিলোঁ। সো ঘৰত কি কৰোঁ আপোনালোকে দেখিবলৈ পাব। ফাৰ্ষ্টত মই ঘৰ সাৰি আছোঁ আৰু সকলো মাইকী মানুহৰ ফাৰ্ষ্টৰ এইটোৱেই কাম, ৰাতিপুৱা উঠি ঘৰ সাৰিব লাগে। সো মই সেইটো কৰি আছোঁ। ঘৰ সাৰি দিয়া কমপ্লিট হৈ গ'ল আৰু এতিয়া বাচন লৈ আহিলোঁ বাচন ধুই দিয়াৰ কাৰণে। যোৱাকালি ৰাতি ভাত খোৱাৰ পিছত যিখিনি বাচন আছিলে সেইখিনি ধুই দিলোঁ আৰু কিছুমান এক্সট্ৰা বাচন আছিলে সো সেইখিনি ধুই দিয়া নাই, এতিয়া ধুই দি আছোঁ। ৰাতি এনেই গোটেইখিনি বাচন ধুই দি দিওঁ কিন্তু যোৱাকালি ৰাতি কেইটামান বাচন থাকি গ'ল সো এইখিনি এতিয়া ধুই আছোঁ। এতিয়া চোতালখন সাৰি দিয়াৰ কাৰণে আহিলোঁ। ফাৰ্ষ্টত ঘৰখন সাৰিলোঁ, তাৰপিছত বাচন ধুই দিলোঁ আৰু একেবাৰে লাষ্টত এতিয়া চোতালখন সাৰি আছোঁ। চোতালখন সাৰি দিয়াৰ পিছত আৰু ঘৰত নোসোমাওঁ, একেবাৰে গা পা ধুই আহি পিছত সোমাম। সো আপোনালোকৰ লগত অলপ পিছত লগ পাম, চাই থাকক ভিডিঅ'টো। গা পা ধুই আহিলোঁ, এতিয়া পানী গৰম কৰিম।
মই ৰাতি গেছৰ চৌকাটো আৰু স্লেবখন মুচি থৈ দিওঁ আৰু এতিয়া গা পা ধুই আহি আকৌ অকণমান মুচি দিলোঁ। এতিয়া পানী গৰম কৰি আছোঁ। পানী গৰম কৰি ফাৰ্ষ্টত মাক দিম, তাৰপিছত মই খাম। পানী গৰম হৈ গ'ল, মাক দি আহিলোঁ পানী আৰু এতিয়া চাহ বনাই আছোঁ। মাক চাহ দিয়াৰ পিছত ময়ো পানী খাম। চাহ হৈ গ'ল আৰু মাক এতিয়া চাহ দি আহিম আৰু মা মুড়ি খাই ভাল পায়, চাহ লগত মুড়ি দিম আৰু বাচন যিখিনি ধুই আনিছিলোঁ সেইখিনি জেগাত ৰাখি দিলোঁ। আৰু এতিয়া মাক চাহ দি অহাৰ পিছত ময়ো পানী খাই ল'ম। তাৰপিছত মই আজি আৰু চাহ নাখাওঁ, চাহ খাবলৈ মন যোৱা নাই। পানী খালোঁ আৰু এতিয়া অলপ ফেনৰ তলত বহিলোঁ, চুলিখিনি যাতে শুকাই যায়। তাৰপিছত ৰুমত আহিলোঁ, আহি ৰুমখন অলপ চাফা কৰিলোঁ আৰু বিচনাখনৰ বেডশ্বীট অলপ ঠিক কৰিলোঁ। এতিয়া মা আম কাটি আছে, আমৰ লগত মুড়ি খাম। মই চাহ খোৱা নাই। এতিয়া মই দুপৰীয়াৰ কাৰণে ভাত বনাম। ইয়াত চাওক, মই এতিয়া আলু বইল কৰি আছোঁ। আলু আৰু কাবুলী বুটৰ লগত পনীৰ দি বনাম আৰু তিতাকেৰেলা ভাজি কৰিম। আৰু গাইজ, যদি ভিডিঅ'টো চাই আপোনালোকৰ অকণমান ভাল লাগি থাকে তেনেহ'লে প্লিজ এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব প্লিজ। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই ভিডিঅ' আপলোড দিয়াৰ পিছত আপোনালোকে ন'টিফিকেশ্যন পাই যায়। তিতা কেৰেলা কাট কৰি লৈছোঁ ভাজি কৰাৰ কাৰণে আৰু এফালে ভাত বহালোঁ আৰু এতিয়া লৈ আছোঁ জলকীয়া আৰু পিঁয়াজ মই পেষ্ট কৰিম।
চাওক মোৰ ৰন্ধা কমপ্লিট হৈ গ'ল আৰু এতিয়া ভাত খাম। ভাত খাই উঠি বাচনবিলাক ধুই দিম। ধুই দিয়াৰ পিছত অকণমান ৰেষ্ট কৰিম। ৰেষ্ট কৰাৰ পিছত আকৌ ৰুমকেইটা সাৰি দিব লাগিব। তাৰপিছত যিহেতু গৰম আকৌ গা পা ধুই আহিম আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।